মোদীৰ মাজত বেছি ডিফাৰেন্স নাই আপুনি ইমানে ফেকে হিও ইমানে ফেকে না মোদী এক হিচাপে অলপ কমেই আমাৰ ভিডিঅ' দি আৰম্ভ কৰোঁ আমাৰ সৈতে আছে ডেকাদা আৰু বৰুৱাদা আজি তাৰমানে মোৰ নিজকে গৌৰৱ ফিল হৈ আছে লেফ্ট হেণ্ড আৰু ৰাইট হেণ্ড আজি মোৰ একেলগে আছে একো নাই তো আমাৰ ভিডিঅ' দি আজি হঠাৎ মোৰ কথা কৈ আছিল যে কি হ'ল সেইটোৱে কিবা কৈ আছে কি হ'ল স্পাইৰেল পটেটো देखो देखो दरिंदगी चेहरे से टपकती है नंबर 1 का कमीना है छी 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 आंखें देखो नियत में खोट साफ नजर आता है हवस से অকস্মাত তেওঁ হৈ গ'ল কি কয় বিলুপ্ত হৈ গ'ল এই ইমান আৰু অসমীয়া অলপ টান হয় বিলুপ্ত হৈ গ'ল কিন্তু এটা কথা কিন্তু মালটো কিন্তু ধুনীয়া আছিল দে ক্ষীণ আছিল টপ ক্লাছ মাল আছিল নহয় বেৰা কামি বেৰা হেন আপোনাৰ যিমান যি আছিল বুকু সমান আছিল সমান আছিল না আচ্ছা আচ্ছা উঠন বুকুৰ গৰাকী নহয় মানে আপোনাৰ মালটো ধুনীয়া আছিল আপোনাৰ মূৰ সমান পুৰা মূৰ সমান আৰু তলত দি বেছিকে আছে মানে তলত পিনি আছে মই এইটো সোমাই দিম বাৰু সমান আচ্ছা আচ্ছা জিমতো যায় জিমতে আছে পেটটো তাৰ ফেমিলি আছে কি ক'ব আপোনাৰ বেলেগ না ৰাতি কষ্টটো কমাই দিলে আমাৰ পেটটো সমান হৈ যাব আৰে কাইলৈ তুলসীত পানী ঢালি যাবতে গৈছে তাৰমানে কেছটো যে কি হ'ল কি হ'ল ঠিক আছে কি হ'ল স্পাইৰেল পটেটো কা কৰি আছে আপুনি ন কথাষাৰ মানে এইটো সুৰত ওলাবতো আছে নে মালটো পিছে এনে মই দেখা নাই কিন্তু মই যাব লাগিব আপুনি খালে নাই আলু একবাৰ গৈ খালোঁ কিন্তু বহুত ৰখিলোঁ কিন্তু ৰখি লাষ্টত একবাৰে গ'লোঁ খাই খাই বিশ্বাস কৰিব আহি খাই অহালৈকে আলু সেমেকি গ'ল বুজিলে নাই সঁচা কথা একদম মানে মালটো মই মিছা কথা ক'লে কি হ'ব মালটো কাৰণে গৈছিলোঁ মালটো চাব গৈছিলোঁ কিন্তু মালটো ধুনীয়া আছে কিন্তু আছে বেলেগৰ এইটো আপোনালোকৰ কাৰণেতো ইমান ৰেপিছ মাহন বাঢ়ি গৈছে মাল কি মাল ছোৱালীজনী ভাল আছিল মই কৈছোঁ মাল মানে হৈছে মষ্ট এট্ৰেক্টিভ লেডি তাৰমানে কি আপুনি এইটো বুজাইছে বাকীবোৰে বুজায় আপোনালোকে নাজানে এট্ৰেক্টিভ লেডি গুড গুড আমি শ্বৰ্ট ফৰ্মত কওঁ আমি এইটো সন্মান দিওঁ আমি ছোৱালী বুলি ক'লে বহুত আহি পৰে মাল বুলি ক'লে মষ্ট এট্ৰেক্টিভ লেডি 100টাৰ মাজত 3টা হ'ব এনেকৈ ধুনীয়া ছোৱালী আমি কাৰোবাক পালে কোনোবাই ফুচকা বিক্ৰী কৰিছে কোনোবাই পাপৰ বিক্ৰী কৰিছে আমি খোৱা নাই আমি সেই কৈছোঁ স্পাইৰেল পটেটো তাইক কৈছোঁ মাল বুলি কাৰণ কিয় মষ্ট এট্ৰেক্টিভ লেডি তাই ডান্সত মেটাৰ ধুনীয়াক আমি ধুনীয়া বুলি প্ৰশংসা কৰিব লাগিব আপুনি গোলাপ এটা দেখিব কাৰোবাৰ বেলেগৰ ঘৰত বাৰীত ফুলি থাকিলেও আপুনি গোলাপটো ধুনীয়া বুলিয়ে ক'ব ছোৱালী বা মহিলা কৰি যিমান ধুনীয়া নহয় আমি ধুনীয়াটো ক'বই লাগিব যদি আমি ধুনীয়া বুলি নকওঁ তাই ধুনীয়া হ'ব আৰু ভগৱানে ধুনীয়া কৰা যোগ্য কি থাকিল আমাক বেয়া হ'ব ভগৱানে মষ্ট এট্ৰেক্টিভ মাল বুলি ক'ব লাগিবই ছোৱালীজনী ধুনীয়া ঠিক আছে বাছ ধুনীয়া হয় তাৰ গিৰিয়েকক আপোনাক সেই ধুনীয়া দিব আচ্ছা তেখেত ধুনীয়া আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ মই নিজৰ লগত শ্বেয়াৰ কৰিছোঁ ৰাতি মই শ্বেয়াৰ কৰোঁ নিজক লৈ ঠিক আছে বুজি পালে বেলেগ কথা আৰু হা কিন্তু কাৰোবাক তাই বুলিতো মই কাৰোবাক তাইক কিবা ক'বও যোৱা নাই আপুনি না ফেচবুকত মেছেজ দিব একো দিব নাই ক'ব যোৱা নাই গোটেই ইমানকেইটা মানুহে চাব সেইকেইটা মানুহৰ আগত কৈছে মাল বুলি মষ্ট এট্ৰেক্টিভ লেডি মই বাৰে বাৰে কৈছোঁ মাল মানে হৈছে মষ্ট এট্ৰেক্টিভ লেডি ভুল বুজিব চবে মই কি কৈছোঁ এইটো নহয় কথাষাৰ ঠিক এতিয়া মোৰ হিচাপত কি মাল বুলি কোৱাৰ লগে লগে বস্তুটো ডিভাইড কৰি যায় যেনে ভণ্টি আৰু মাৰপে সেই বস্তুটো কাট খাই যায় ভাল মানে এটা জেগাতে চিফ্ট হয় এইটো মানে হোৱাইট মেটেৰিয়েল টাইপ তো সেইটোত ছেটিং হৈ যায় তাৰমানে সেইকাৰণে মানুহ বোলে মাল বুলি কয় আৰু মালৰ ফুল ফৰ্ম হৈছে মষ্ট এট্ৰেক্টিভ লেডি সেইটোৱে আপোনালোকে মাল বুলি ক'লে ভুল নুবুজিব আপোনালোকে 100টা ছোৱালীৰ মাজত আপোনাক কোনোবা পাৰ্টিকুলাৰ এটা ছোৱালীকহে ক'ব মাল বুলি আপোনাৰ তিৰি ক'ব মাল সেই মস্ত মাল মস্ত মাল বুলি ক'ব মই চাওক মোৰ মানুহজনী মাল বুলি কোৱা যদি কুকুৰে মুতিছে সি ক'ব পাৰে এই স্কচন বস্তু মাল বুলি মই কি কৈছোঁ যে আপোনাৰ
তিৰিটো মাল নহয়, তিৰিটো মস্ত মস্ত মাল। আচ্ছা আচ্ছা মই সেয়াই কৈছোঁ মই সেইটো কৈ আছোঁ। মই আপোনাৰ ধাৰণা মোৰ ধাৰণা বেলেগ হয়নে আপোনাৰ ধাৰণা কিছুমান মানুহৰ কাৰণে কিছুমানে বেলেগ কিবা বেয়া কাম কৰিব গৈ আছে মানে আমি অকল জাষ্ট চাইছোঁ আপোনাৰ কাৰণে, মই just চাইছোঁ। আপুনি বেলেগৰ তিৰিক মাল বুলি কয়। মই ক'লোঁ কি মই ধুনীয়া মানুহক মাল বুলি ক'মেই হয় বাছ, ধুনীয়া আমি- মানে মাল। এতিয়া আপোনাৰ তিৰিটো ডাঙৰ, আমি কমেই, আপুনি চাওক আমি কমেই। তুমি বেয়া বুজি আছা আৰে এখেতে বেয়া কৈ আছে। কেনে বেয়া কৈছে তেখেতে মাল বুলি কৈ আছে তাৰমানে ফুল ফৰ্মটোৰ লগত কৈ আছে না ঠিক আছে, ঠিক আছে, আপুনি মাল বুলি আপুনি কওক। ডাঙৰ মই সেইটোৱে ডাঙৰ কৈ না আছোঁ। না আপুনি কি মই- দেখা আছে ডাঙৰ ডাঙৰ এইবিলাক কি? আৰে মই তেখেতে বস্তুটো বেয়া গুচি ধান্দা যায়। বেলেগ। মোৰ গুচি যায় হাতখন। বুজি এই ল'ব হাতটো কণ্ট্ৰল আপোনাৰ সেই হাতখন কণ্ট্ৰলতে চব কণ্ট্ৰল হৈ যায় ঠিক আছে। আজি আপুনি ক্ষীণাই যোৱাৰ কাৰণটো সেই হাতখনেই মেইন মামাই কৈ উঠিছে হাতখনেই মেইন হাতখনো যদি কণ্ট্ৰল কৰিব ক'ভিডৰ সময়ত কৈছিলে দেই আপোনাৰ হাতখন যদি আমি কণ্ট্ৰল কৰিব পাৰে চব কণ্ট্ৰল আহি যাব হাতখন মেইন বুজিলে যেনেকা গাড়ীৰ ব্ৰেক অঁ সেনেকে জীৱনৰ হাতখন যৌৱন কালৰ হাতখন মেইন আপুনি ইমান ডিফেণ্ড কৰিছে নিজকে। সেই মই ডিফেণ্ড কৰা নাই ভুল কথা তো মই সেইটো ঠিকেই কৈছোঁ। আছে। মাল মাল তো মালটো সেইকাৰণে কিন্তু মালটো আছে নে নাই এইটো মোৰ দেখা নাই আজিলৈকে মই যোৱা নাই কিন্তু না 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 আমিও জনা আমিতো পটেটো খাওয়াই নাই ভাই খোৱাই নাই না কোনে খাব এশ আৰে এশ 20 ডাষ্টাৰ টকাই কিনিছে দিয়ে নতুন ডাষ্টাৰ। ডাষ্টাৰ নহয় চনেট ডাষ্টাৰ কিনিছে। এইখিনি আমি চাই থওঁ বাৰু আচ্ছা, আচ্ছা, চনেট আচ্ছা। আকৌ লোন লৈ কিনিছে লোন লৈ কিনিছে যাৰ আৰে, চালত স্পাইৰেল আলু বেচিব, পটেটো আলু। বিক্ৰী হোৱা নাই এতিয়া বাৰু বিজনেছ ইন কেছ মই এটা কথা কওঁ ঠিকে আছে বাৰু তাতে যে তাৰ বিক্ৰী ভাল মোৰ ভাল লাগি আছে যোনদিনাখন এটা লেডিটো নাহে সেইদিনাখন দোকান কিয় বন্ধ ৰাখে চাওক মানটো চাওক লেডিটো নাহিব মাহৰ 3 দিন মাজত লেডিটো নাহেই সেইদিন অফ ডে বুলি ধৰি লওক ছুটি বুলি ধৰি লওক কাৰণ যাতে মালটো বিক্ৰী হৈছে মালৰ কাৰণে বুজি পালে আপোনাৰ মাল। চাওক মাল বোলা বস্তু দুটা আছে বুজিছেনে যেনে কথা কথা এটা এটা আছে মাল আছে বস্তু হা এটা আছে মাল আছে ছোৱালী স্পেচিয়েলি যিটো ধুনীয়াটো কোৱা যায় স্পেচিয়েলি কেৰেক্টাৰক কোৱা হয় সেইটো হৈছে মাল এটা তো আপোনালোকে ভুল নুবুজিব জাকে তাকে নহয়। যাকে তাকে নহয় আমি মালবিলাক চবকে নকওঁ আমি কাজনকহে কওঁ যে মাল বোলে এইটো মাল ধুনীয়া দেই এইটো কাৰোবাৰ মাল হা এই মালটো বম পিচ কিন্তু মানে বোলোতে আপোনাৰ তিৰিয়ে বুলি যাব পিছত দি। একো নাই একো নাই 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 মোৰ মানুহজনে আকৌ ইউটিউব নাচায় সেইটো ডাঙৰ কথা সেইকাৰণে বাচি আছোঁ আজি তথাপিতো ডাঙৰ 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 ফেকে যে আপোনাৰ মোদীৰ মাজত বেছি ডিফাৰেঞ্চ নাই। নাই 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 মোৰ আপুনি সিমানে ফেকে সিও সিমানে ফেকে না মোদী এক হিচাপে অলপ কমেই একেই বেছি। ভুলতে অলপ বেছি আৰু মই অলপ পালা কাৰণ মোদী এনে আগৰ পৰা এনেকুৱা আছিল না এতিয়া ৰিচেণ্টলি হৈ আছে ফেকাত ভাল। মানে ক'ভিডৰ ভেকচিনটো লোৱাৰ পৰা অলপ বেছি ক'ত লৈছিল ভেকচিনটো এনেকৈ লৈছিল পিছফালে লৈছিলোঁ আপুনি খাই দিছে মই লগত নিখিলোঁ। মই সেই কৈছোঁ আপুনি হাতখন কণ্ট্ৰল sorry, মই হাতখন হাতখন হিলাই কিয়া একদম সময় হৈছে হিলাব মানে বুজিলে নে? বুজিলে মই এইটো মই কাৰণে। কি কৈছোঁ কেছটো অঁ আজি এখেতে যে কথাষাৰ ক'লে কি এনে ক'লে মোৰ কথাষাৰ ভুল আছিল নেকি নহয়, মোৰ কথা ক'লে কি মই পাহৰি গ'লোঁ কোনটো কথা ক'লো বাৰু কি বা ক'লে মই কি ক'লে পাহৰি গ'লোঁ ময়ো পাহৰি গ'লোঁ ইমিডিয়েট এবাৰে মনত থাকে কিবা এটা কৈ আছিল মানে মই মই কথাষাৰ কৈছিলোঁ কাটি যে দিলে আপুনি মালৰ কথাটো যে কয় চবকে কয় নেকি নাই নাই মই চবকে নকওঁ এইটোতো ডাইভাৰ্জন কৰিলে না এটা এটা দিলোঁ জেগাটো মানে কাটি দিলে এইটো জেগা তাৰে আগত এইটো মই বেলেগ একো কথা কোৱাই নাই আপুনি ক'ব কাৰণে চান্সো দিব লাগিল মই ক'ম। আচ্ছা, আচ্ছা, এতিয়াও আচ্ছা। মাইক দেখাটো তাতে আহিছে মই কি ক'ম বেলেগ হওক এনেকৈ আহে অলপ বেলেগ হওক নহওক এই বৰ্তমান এইকেইদিনত স্পাইনেল পটেটোৰ বাহিৰে বেলেগ কোম্পানী কৰিব পৰা বেলেগ মাল ওলোৱা নাই কিন্তু দেই ওলাব লাগে মাৰ্কেটত এতিয়া বেলেগ ওলোৱা নাই ওলাইছে নতুনকৈ দুটা ল'ৰা কি ওলাইছে বস্তু সেইটো বেছি আকৌ মোৰ আকৌ সেইটো মেল মালত ইম্পৰ্টেণ্ট নহয় না সেইটো মোৰ কাৰণে মাল নহয় সেইটো আপোনাৰ কাৰণে মাল আকৌ স্পেচিয়েল কিবা এটা ভাল লাগিছে মোৰ তাৰ কাৰণে সেইটো spinal clearly portato কি কৰিলে? ভাল লাগিছে তেখেতৰ কাৰণে সেইটো কিবা ভাল লাগিছে হয় না? চবৰে টেষ্ট বেলেগ বেলেগ চবৰ টেষ্ট বেলেগ বেলেগ মই ভাতকেৰেলা খাই বেয়া পাওঁ তেখেতে ভাতকেৰেলা খাই ভাল পায় ঠিক তেনেকৈ মই কি কওঁ কি কওঁ মই আজি বস্তুবোৰ পাহৰি আছোঁ কিবা কিবা এটা ক'ম বুলি ভাবি আছিলোঁ মানে অঁ কেৰেলাতকৈ গুটি ডাঙৰ বাছ এইটোৱে এইটো কয় মোৰ ভিডিঅ'টি সামৰিব আছে এই কথা এটা কওঁ দেই এই স্পাইনেল পটেটো মালটো আহে নে নাই কমেণ্ট কৰি জনাবচোন আজিকালি যদি যদি হয় নিশ্চয় আমি তিনিজনে যাম নাযাওঁ এই 120 টকা এটা লৈ সোমাই যাম নেকি চাবা যাম নহয় খাবাই যাম চাব যাম তাৰ কাষত ফুচকা খাই 20 টকা তাইকে সেই বুকু সমান বস্তু চাই লাভ নাই মই কওঁ না, তাই কিন্তু বেৰা হেন আপুনি যদি ক'ৰবাত যদি কিবা যদি কৰেও বেৰাতহে লাগব নাই নাই চাওক মই চাওক আমি হৈছোঁ সামাজিক মানুহ দেই আমি এইবিলাক চোৱাতহে
বেছি উৎসাহ দিওঁ দেই কৰা হ'লে নাই দেই এই যে আপোনাৰ হেল্ল' ব্ৰাদাৰত যে দি আছে সেইটো সেনে মই হাতে কামে মানুহ নহয় দেই মই মুখেদিহে ব্যস্ত মানুহ নিশ্চয় নিশ্চয় বয়সো নাই নহয় বস্তুবিলাক থাকিবও লাগিব আমি মানে বগৰী গুটি হেন বুকুৰ এটা পিম্পলছ আছে দুটা নাপায় দেই এনেকৈ বেয়াকৈ ক'ব নাপায় ছোৱালীজনী ধুনীয়াতো ধুনীয়া হ'লে কি অৰ্জুনটো বস্তু নাই নাইতো নাই বাৰু দেই হ'ব হ'ব ধন্যবাদ ধন্যবাদ দেই